দায়িত্বশীল চিফ মিনিষ্টাৰ তেওঁ যিজনে নিজকে নিজে একদম মেইন হেৰি বুলি ভাবে তেওঁ এবাব ল তেনেকৈ এটা ভাবে যেতিয়ালৈ কোনো কোৰ্টৰ পাৰ্মিশ্যন নোলোৱাকৈ তোমালোকে নটিফিকেশ্যন ইছ্যু কৰিব নোৱাৰিবা। এইটোতো তেওঁলোকে বুজা নাই যে কোৰ্ট বেলেগটো বেলেগ বস্তু। আজি কোৰ্টে দেখাই দিলে কোৰ্ট ডাঙৰ হয় না চিফ মিনিষ্টাৰ ডাঙৰ হয়। তেওঁলোকে তেতিয়া বহি আছে যে কোৰ্টে এটা অৰ্ডাৰ দিবই, আজি 12টাৰ আগত অৰ্ডাৰ দিব, নিদিলে আমি এতিয়া ইলেকশ্যন নকৰিম। কেবিনেট বহি গৈছে, মানে তেওঁলোক চব ৰেডি, মানে কৰিবই আৰু। এই যে খেলি মেলি যিটো কৰিছে কমপ্লিটলি তেওঁলোকৰ আইন, তেওঁলোকৰ SOP তেওঁলোকে যিটো দিছে সেইটো ভায়লেট কৰিছে। পঞ্চায়ত টাৰ্মটো শেষ হোৱাৰ 6 মাহ আগত তোমালোকে ইলেকশ্যন কমপ্লিট কৰিব লাগে। 1 ইয়াৰ প্ৰায় 1 ইয়াৰ তোমালোকে ধৰি থাকিলা, হঠাৎ কৈছে আমাৰ এভৰি মমেণ্ট ইজ ইম্পৰ্টেণ্ট। পঞ্চায়তৰ যে কেছবোৰ হৈছে এতিয়া ইণ্ডিভিজুৱেল বিভিন্ন পঞ্চায়ত বিভিন্ন ডিষ্ট্ৰিক্টৰ মানুহ আহিছে, বিভিন্ন LSC আহিছে, তেওঁলোকক ইণ্ডিভিজুৱেলি তেওঁলোকে আমাক ইংগেজ কৰিছে এজ এন এডভোকেট, সেই হিচাপে আমি কৰিছোঁ। গতিকে তেওঁ এটা কথা কৈছে, সেইটো কাৰণে আমি আপোনালোকক মাতিছোঁ যে এই কথা সম্পূৰ্ণ তেওঁ হোমৱৰ্ক কৰা নাই, হোমৱৰ্ক নকৰাকৈ এইবোৰ কথা কৈছে। এজন দায়িত্বশীল চিফ মিনিষ্টাৰ তেওঁ যিজনে নিজকে নিজে একদম মেইন হেৰি বুলি ভাবে তেওঁ এবাব ল তেনেকৈ এটা ভাবে। কাৰণ তেওঁ নিজে ডিক্লেৰেশ্যন দি দিছিলে মই 9-10 তাৰিখ একদম দিমেই আৰু 12 ফেব্ৰুৱাৰী আগত ইলেকশ্যন কমপ্লিট কৰি দিম। এই যে কথাবোৰ তেওঁ কৈ থাকে তেওঁ নিশ্চয় জানিব লাগে, তেওঁ নিজৰ এজন আইনৰ ছাত্ৰ, আইন পঢ়া শুনা কৰিছে। মই ভাবোঁ তেওঁ এইবোৰ নাজনাকৈ কথা নাই। তেওঁ যে এইবোৰ কৈ দিয়ে মই 12 তাৰিখৰ আগত ইলেকশ্যন কৰিম, মডেল কোড অফ কণ্ডাক্ট পৰ্যন্ত আউট হৈ যায়। ইলেকশ্যন যেতিয়া নটিফিকেশ্যন হয় তেতিয়া মডেল কোড অফ কণ্ডাক্ট হয়। 6 তাৰিখ মডেল কোড অফ কণ্ডাক্টটো মানে তেওঁলোকে ড্ৰাফ্টটো সেইটো ওলাই দিলে, যদিও এফেক্টত অহা নাই কিন্তু সেইটো হেৰি কৰি দিলে। আৰু তেওঁ কৈ দিলে 12 তাৰিখে আমি শেষ কৰিম, কেছ পেণ্ডিং আছে হাইকোৰ্ট। 9টা কেছত এটা বস্তু ক্লিয়াৰ হৈ যাব আপোনালোকে যে 9টা কেছত হাইকোৰ্টে ষ্টে দিছিল। ইনিচিয়েল যিবোৰ কেছ হৈছিল টোটেল 9টা কেছত, তাৰ মাজত 9টা কেছত মৰিগাঁও আছে, নগাঁও আছে, কৰিমগঞ্জ আছে, হাইলাকান্দি আছে, কাছাৰ ডিষ্ট্ৰিক্ট আছে। এই 9টা কেছত হাইকোৰ্টে ষ্টে দিছিল, দি হাইকোৰ্টে কৈছিল যে 17 তাৰিখে এটা অৰ্ডাৰ দিছিল হাইকোৰ্টে যে তোমালোকে যেতিয়ালৈ কোনো কোৰ্টৰ পাৰ্মিশ্যন নোলোৱাকৈ তোমালোকে নটিফিকেশ্যন